ভাৰতীয় জনতা পাৰ্টি অসম ৰাজ্যিক সমিতিৰ মাননীয় সভাপতি আৰু আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰামৰ্শক্ৰমে আমি সমগ্ৰ বিটিআৰ এলেকাত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিবৰ কাৰণে আমি বিভিন্ন এলেকাৰ পৰা দলৰ কাৰ্যকৰ্তাসকল বিধায়কসকল আহি পেলাই আমি কাম কৰি আছোঁ আৰু যোৱা প্ৰায় এক মাহজোৰা ফলশ্ৰুতিত আজি আমি এই অঞ্চলতো এখন কৰ্মী সভা, এখন ৰাজহুৱা সভা নহয়, এখন হালবাৰী MCLA এলেকাৰ এখন কৰ্মী সভা হয়। এই কৰ্মী সভাখন আমি আয়োজন কৰিছোঁ। ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটি আমাৰ একেবাৰে নিম্নতম পৰ্যায়লৈকে যাতে আমি সুদৃঢ় কৰিব পাৰোঁ, শক্তিশালী কৰিব পাৰোঁ। তাৰ কাৰণে আমি ইতিমধ্যে গাঁৱে ভূঞে বুথ পৰ্যন্ত আমাৰ কাম কৰিছে। আমাৰ সংগঠক আকাশ ফুকন ডাঙৰীয়াও আহি ইয়াত সংগঠকৰ এটা গুৰু দায়িত্ব পালন কৰি আমাৰ ব্লকৰ সভাপতি, জিলা সভাপতি এইসকলৰ লগত কাম কৰি আছে। আৰু আজি আমি এই সভাখন অনুষ্ঠিত কৰাৰ মূলতে হ'ল যে কাৰ্যকৰ্তাসকলক আমাৰ দল সম্পৰ্কে উদ্বুদ্ধ কৰি ইয়াক সাংগঠনিক ভেটিটো আমি আগুৱাই লৈ যাব লাগে। কাৰণ আপোনালোকে জানে যে আমাৰ এই BTR এলেকাত UPPL দলৰ লগত আমাৰ মৰ্চাৰ কাম চলি আছে। মানে আমি একেলগে এলায়েন্স পাৰ্টনাৰ হিচাপে দুয়োটা দলে আমি চৰকাৰ চলাই আছোঁ। অসমতো আমাৰ UPPL এলায়েন্সত আছোঁ আৰু আমাৰ BTR এলেকাটো যি লোকেল গভৰ্ণমেণ্ট আছে তাতো আমি UPPLক লৈ পেলাই আমি কৰি আছোঁ। গতিকে দুয়োটা দলেই যাতে সাংগঠনিক ভেটি সক্ৰিয় কৰি তুলিব পাৰোঁ, তাৰ কাৰণে UPPLৰ কাম কৰি আছে, BJPৰ কাম কৰি আছোঁ। অহা লোকসভা নিৰ্বাচনত যিটো দলৰ পৰাই প্ৰাৰ্থী থাকিব সেই প্ৰাৰ্থীজনকে আমি জিকাই লৈ যাবৰ কাৰণে আজি আমাক দলৰ কাৰ্যকৰ্তাসকলক আমি সংঘবদ্ধ কৰি তুলিছোঁ। আগন্তুক BTR নিৰ্বাচন আমিতো BTR এবাৰ দখল কৰিম। ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত UPPL আৰু ভাৰতীয় জনতা পাৰ্টিৰ যি মৰ্চা, এই মৰ্চাই আমি এইবাৰ BTR নিশ্চিতভাৱে দখল কৰিম। হীৰা হৰণীয়ে যিমান দিন ইয়াত যি কৰিলে, কিন্তু এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ লগত BTR ৰাইজ আছে। BTR ৰাইজে সৰ্বাংগীন বিকাশ বিচাৰিছে। কেৱল এটা জাতি বা এটা জনগোষ্ঠী বা কম মানুহৰ উন্নয়ন বিচৰা নাই। সামগ্ৰিকভাৱে পাহাৰ ভৈয়াম একাকাৰ কৰি বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহক একাকাৰ কৰি ভাৰতীয় জনতা পাৰ্টিৰ যি লক্ষ্য আৰু উদ্দেশ্য সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস, এই নীতিৰ আধাৰত যাতে সামগ্ৰিকভাৱে আমি উন্নয়ন কৰিব পাৰোঁ, তাৰ কাৰণে এইবাৰ BTRৰ প্ৰত্যেকগৰাকী মানুহে ভাৰতীয় জনতা পাৰ্টিক বিচাৰিছে। আৰু এইবাৰ আমি নিশ্চিত যে আমি ভাৰতীয় জনতা পাৰ্টি UPPLৰ যি এলায়েন্সৰ পাৰ্টনাৰ যিজন প্ৰাৰ্থী থাকিব, সেই প্ৰাৰ্থীজনে এবাৰ সাংঘাতিক ধৰণে বিজয়ী হ'ব বুলি আমাৰ 100% বিশ্বাস আছে। আগ্ৰামা মহিলাৰী হৈছে আমাৰ বৰ্তমান তেখেত আমাৰ বিৰোধী। গতিকে তেখেতে যিকোনো কথাই ক'ব, তেখেতৰ কথাক লৈ আমি ৰিয়েক্ট কৰাৰ খুব অনুভৱ নকৰোঁ। তেখেতৰ কাম কৰি থাকক, আমি আমাৰ কাম কৰি আছোঁ আৰু আমি নিৰ্বাচনত কৰি দেখুৱাম যে ভাৰতীয় জনতা পাৰ্টি আৰু UPPL এলায়েন্সে যে কিমান লক্ষ্য ভোটত আমি ইয়াৰ পৰা জিকাই লৈ যাব পাৰোঁ। কিন্তু চাওক, এইটো কোনো কৰ নহয়। আচলতে যিসকল মানুহে আজি কৰ জাপি দিয়া বুলি ক'বলৈ গৈ আছে, সেইসকল মানুহক মই আজি সুধিছোঁ, সেই একেখন কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে একোখন বিহু পাতিবৰ কাৰণে 1.5 লক্ষ টকা দিছে, এখন ৰাস পাতিবৰ কাৰণে 25,000 টকা দিছে, আৰু এখন পূজা পাতিবৰ কাৰণে 10,000কৈ টকা দিছে, বিভিন্ন সামাজিক অনুষ্ঠান পাতিবৰ কাৰণে পইচা দি আছে হাজাৰে। সেই কথাটোৰ কোনো হিচাপ ধৰা নাই। তেওঁলোকে কোৱা নাই যে ইমান টকা চৰকাৰে আমাক দি আছে। চৰকাৰে এতিয়া এটা কাম ভালকৈ ষ্ট্ৰীমলাইন কৰি ভালকৈ কৰিবৰ কাৰণে কম খৰচত যাতে কম আয়াসতে যাতে এখন অনুমোদন পত্ৰ বা এখন অনুমতি পত্ৰ যাতে পাব পাৰি, তাৰ কাৰণে এটা ষ্ট্ৰীমলাইন কৰি পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সামান্য এটা এইটো মানে কৰ বুলি নকয়, এইটো জাষ্ট এটা অনলাইন এটা আপোনাৰ ফিজ হয়। এই ফিজটো দিয়াটোতো কেতিয়াও কৰ হ'ব নোৱাৰে। গতিকে দিয়াখিনিক হিচাপ নিদিয়ে আৰু যি অকণমান কৰ বুলি নহয়, এইটো সামান্য এটা ফিজ দিব লগা হৈছে। সেই ফিজটোক তেওঁলোকে আজি কৰ বুলি অভিহিত কৰিব গৈছে। গতিকে তেওঁলোকক মই জনাব খুজিছোঁ, ফিজ আৰু টেক্সৰ মাজত কি ডিফাৰেঞ্চ আছে তেওঁলোকে বুজি লওক। ফিজ কাক কোৱা যায়, টেক্স কাক কোৱা যায়। গতিকে বিৰোধীৰ কাম হৈছে কেৱল আমাৰ চৰকাৰখনক সমালোচনা কৰা। ভূপেন বৰা ডাঙৰীয়াই অকল পুৱাৰ পৰা গধূলিলৈকে BJPক সমালোচনা কৰি ঘূৰি ফুৰি থাকে। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া পুৱাৰ পৰা গধূলিলৈকে অকল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু BJP চৰকাৰৰ কাম কাজক সমালোচনা কৰি থাকে। কিন্তু তেওঁলোকে নিজৰ লক্ষ্য আৰু উদ্দেশ্য কি আছে, তেওঁলোকৰ দলৰ ভৱিষ্যতে কি কাৰ্যপন্থা আছে, সেই কথাখিনি কিন্তু কাহানিও ৰাইজক ক'ব নোৱাৰে। শদিয়াৰ পৰা ধুবুৰীলৈকে, ধুবুৰীৰ পৰা শদিয়ালৈকে আজি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই যি যাত্ৰা কৰিলে, কিবা অসম জোৰত কি যাত্ৰা কৰিলে, কিবা এটা যাত্ৰা, কিন্তু সেই যাত্ৰাত মই দেখিলোঁ যে কেৱল BJPক গালি পাৰিলে। তেওঁ কেতিয়াও কোনো এখন সভাত ক'ব নোৱাৰিলে যে আগন্তুক চৰকাৰত যদি তেওঁ জয়ী হৈ যায়, নিৰ্বাচনত যদি তেওঁ জয়ী হৈ যায়, তেওঁৰ চৰকাৰৰ কি উদ্দেশ্য হ'ব, তেওঁৰ দলৰ কি লক্ষ্য হ'ব, সেই কথা কিন্তু তেওঁৰ নাই। তেওঁ অকল ভাৰতীয় জনতা পাৰ্টিক সমালোচনা কৰাটো এটা দলৰ উদ্দেশ্য কেতিয়াও হ'ব নোৱাৰে। গতিকে আগন্তুক নিৰ্বাচনত কেওটা দলে মুখ থেকেচা খাব, এইটো 100% নিশ্চিত। আপোনালোকে জানে যে বৰ্তমান আমাৰ ইয়াত BJPৰ MCLAও নাই আৰু BJPৰ নেতৃত্বত আমাৰ ইয়াত কোনো মানুহ নাই।
গতিকে ক'ৰবাত যদি কোনোবা বেলেগ দলে কোনোবাই যদি বৈষম্যমূলক কিবা কৰিছে এইটো মই অৱগত নহয়, কাৰণ ইয়াত মই এমাহমানৰ পৰা ঘূৰি আছোঁ এই আমাৰ মানাহ সমষ্টিত, মোক কোনো মানুহে লিখিত ৰূপত আজিলৈকে অভিযোগ জনোৱা নাই। গতিকে এইটো আপোনালোকেহে কোৱা কথা, মোকতো কোনো ৰাইজে অভিযোগ দিয়া নাই, গতিকে মই কথাটো একে আষাৰতে মানি ল'ব পৰা নাই। কিন্তু তথাপিও আপোনালোকে যিহেতুকে কৈছে যে তেনেকুৱা ক'ৰবাত বৈষম্য হৈছে, কিন্তু মই আপোনালোকক ক'ব পাৰোঁ যে বিশ্বৰ ভিতৰতেই নহয়, গোটেই ৰাজনৈতিক গোটেই যিটো ছিষ্টেম আছে, ৰাজনীতি সৃষ্টি হোৱাৰ পৰা এতিয়ালৈকে যিমান শাসকীয় দল আছে এই দলবিলাকৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টী এটা দল যিটো দলে ক'ব পাৰিছে সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস। ইয়াত হিন্দু মুছলমানৰ কথা নাই, ইয়াত খ্ৰীষ্টিয়ান জৈন বৌদ্ধিষ্টৰ কথা নাই, ইয়াত বড়ো অবড়োৰ কথা নাই, ইয়াত বেংগলী বিহাৰী মাৰোৱাৰী বুলি অসমীয়া বুলি ইয়াক ভাগ বতৰাৰ কোনো কথা নাই। ইয়াত সকলো মানুহৰ অধিকাৰ আছে। আমি যেতিয়া এখন আঁচনি প্ৰদান কৰোঁ ৰাইজক, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক নিৰ্দেশ দিছে যে তোমালোকে যেতিয়াই কোনোবা মানুহক আঁচনি দিবা প্ৰথম সুধিবা যে মানুহজন যোগ্য মানুহ হয় নে নহয়। তেওঁক কেতিয়াও নুসুধিবা বুলি আমাক পৰামৰ্শ দিছে যে তেওঁ হিন্দু নে মুছলিম শিখ নে জৈন বৌদ্ধিষ্ট নে অন্য কিবা। প্ৰথম সুধিবলৈ কৈছে যে তেওঁ প্ৰকৃততে দুখীয়া মানুহ হয় নে নহয়। যদি মানুহজন প্ৰকৃত আৰ্থিকভাৱে দুৰ্বল বা দুখীয়া মানুহ তেতিয়াহ'লে সেই ব্যক্তিগৰাকীক আমি আঁচনি প্ৰদান কৰি আছোঁ। ইয়াত ক'ৰবাত যদি দুই এটা ক'ৰবাত সৰকি গৈছে বা তেনেকুৱা যদি বৈষম্য হৈছে, আমি নিশ্চিতভাৱে আমি UPPLৰ নেতাগৰাকীক আমি আহ্বান জনাম যে তেনেকুৱা যাতে ভৱিষ্যতে নহয়। কিন্তু আমাৰ হাতত কোনো লিখিত অভিযোগ নাই যে ইয়াত UPPLৰ মানুহে কিবা তেনেকুৱা ধৰণৰ বৈষম্যমূলক আচৰণ কৰা বুলি আমাক কোনেও জনোৱা নাই। গতিকে আপোনালোকে কৈছে কথাখিনি আপোনালোকেও চাব, কিন্তু আমাৰ এইটো পৰামৰ্শ তেনেকুৱা ধৰণৰ আমাৰ যি পৰামৰ্শ বা যি সিদ্ধান্ত ল'ব সেইটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু দলৰ নেতৃত্বই ল'ব। সেইবিলাক কথা ক'বৰ কাৰণে আমাৰ হাতত অধিকাৰ নাই। গোটেইখিনি নেতৃত্বই যেনেধৰণে আমাক প্ৰদান কৰিব, দিহা পৰামৰ্শ দিব, আমি সেইধৰণে আগুৱাই যাম। ইতিমধ্যে ফণী তালুকদাৰ ডাঙৰীয়াৰ লগত মই তাত বহি থাকোঁতে প্ৰায় 15-20 মিনিট সময় তেখেতৰ গাঁৱৰ অঞ্চলৰ উন্নয়ন সম্পৰ্কে ব্যক্তিগতভাৱে আলোচনা কৰিছোঁ। তেতিয়া মোক ফণীদাই জনাইছে কোনকেইটা ৰাস্তা বনালে সেইটোও কৈছে, আৰু কোনকেইটা ৰাস্তা বনাবৰ কাৰণে অলৰেডি ষ্ট্ৰীমলাইন কৰি থৈছে সেইকেইটা কথাও মোক জনালে। আৰু আমাৰ আকাশ ফুকন ডাঙৰীয়াই যি কেইবাখনো দলঙৰ কথা তেখেতৰ বক্তব্য যিখিনি কথা কৈছিলে সেই দলংকেইটা বনাবৰ কাৰণেও ইতিমধ্যে ফণীদাই আগবাঢ়ি গৈছে। গতিকে মই ভাবোঁ যে এটা সমষ্টিক উন্নয়নৰ জখলাত লৈ যাবলৈ ইমান একেদিনাই একেটা 5 বছৰত সম্ভৱ নহয়। আৰু আপোনালোকে যেতিয়া ফণীদা উপনিৰ্বাচন হৈ আহিছে, উপনিৰ্বাচনত আমাৰ দলত যোগদান কৰি পেলাই তেখেতে উপনিৰ্বাচনত আহিছে। আজি বিজেপি দলত অহা তেখেতে কেইবছৰ হৈছে? পূৰ্বৰ সময়ছোৱাত তেখেতে দলৰ UDF দলৰ নেতৃত্বত চলিব লগা হৈছিল, হয়তো তেখেতে সেই সময়ত বিচৰা ধৰণে কাম কৰিব পৰা নাছিলে। কিন্তু এতিয়া শাসকীয় দলৰ লগত অহাৰ লগে লগে তেখেতে কাম কৰাৰ এটা বাট মুকলি হৈ গৈছে আৰু সুন্দৰভাৱে তেখেতে কাম আগুৱাই লৈ গৈছে। गोजोनथाव खौरां बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय। क'क्राझार नोगोराव थानाय दावहारु अट' एजेन्सिया फैगौ 16, 17, 18 आरो 19 नभेम्बरसिम दिवाली धमाका अफार्स आरो लोगोसे मेगा लन काम एक्सचेन्ज मेला होगासिनो दं। दावहारु अट' एजेन्सियाव बायगिरि बिथांमोना लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो एक्सचेन्जनि खाबुआबो एभेलेबेल जागोन। नोंथांमोना क'क्राझार नोगोराव थानाय दावहारु अट' एजेन्सि श'रुमजों लोगोसे कारिगाव फेस्टिभ आउटलेट, दतमा फेस्टिभ आउटलेट आरो भटगाव फेस्टिभ आउटलेट ब्रान्च श'रुमावबो होबाय थानाय दिवाली धमाका अफार्स आरो लोगोसे मेगा लन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकफोरखौ गोसोबादि लाफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय दावहारु अट' एजेन्सि श'रुमा लोगोसे मोजां अफारफोरबो लाबोदों। बेफोरनो जाबाय फ्री एसर्ट गिफ्ट, फ्री सीट कभार, 5 लिटार पेट्रल फ्री, गंनै हेलमेट फ्री, 12 टाइम्स फ्री वाशिं कुपन आरो बाइक बायगिरिफोरनो बाइकखौ मोजाङै साखोन सिखोन लाखिनो थाखाय 12 टाइम्स फ्री वाशिं कुपनबो हरनाय जागोन। आबुङै मिथिना लाबावनो थाखाय 60000399 187 88 220 18193 जानबुं नम्बराव खौरां लाहरनो हागोन।